वेलकाम बैक टू माई यूट्यूब चैनल दर्शन बिंदास। गति आपलोक एट नतुन ब्लगलै सकलोके स्वागतम जानाइछुं। आज आमी भिडिओटो करिम कोरोना महामारी जोৱাৰ पिছত पूजा आहिले पूजात फैंसी बजार भीड़ केनेकुवा किमान मानुह आहिছে केनेके बजार करिছে कापोৰৰ दाम केनेकुवा बजाৰৰ माने एतियातो कोरोना महामारी सकलोतो जिमान जमा टका आছিলে गोटेइখিনি नाइका কৰিলে गतिके এতিয়া বজাৰৰ মানে কাপোৰবিলাকৰ দাম কেনেকুৱা চলিছে মানুহবিলাকে সেই দামত কিনিব পাৰিছে নে নাই এই গোটেইবিলাক আপোনালোকে এই ব্লগটোত আপোনালোকে দেখিবলৈ পাব। লগতে এতিয়ালৈকে যদি আপোনালোকে ফেন্সি বজাৰ কৰিবলৈ আহাই নাই বা ফেন্সি বজাৰ কৰিম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে চাওক। জাম কেনেকুৱা গুৱাহাটীত জাম কেনেকুৱা হৈ আছে কি মানে ফেন্সি বজাৰত ভিৰ কেনেকুৱা হৈ আছে মানুহে মাস্ক লগাইছে নে নাই কোৰোনা মহামাৰীৰ পাহৰিয়ে গ'ল নেকি কোৰোনা বুলি কিবা এটা বস্তু আছে বুলি মানুহে পাহৰিয়ে গ'ল এই গোটেইবিলাক বস্তু আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব। গতিকে স্কিপ নকৰিব চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আজি আমি মোৰ লগত আৰু এজন যাব মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড হয় পল্লৱ বৰঠাকুৰ তেওঁ আহি আছে। মই বৰ্তমান উপস্থিত আছোঁ চিৰিয়াখানা গেটৰ মুখত তাক ৱেইট কৰি আছোঁ। গতিকে কি আহিছে ফোন কৰিছে বলক গেটৰ মুখলৈ যাওঁ তাক ৰিচিভ কৰোঁ তাৰ লগত একেলগে আমি ফেন্সি বজাৰলৈ অকণমান চাইডত আহা বাছখন যাব দে। কেনেকুৱা ৰাস্তা ভিৰ কেনেকুৱা ইমান দেৰি হৈছে তামাম ভিৰ আজি হেলমেটটো খোলা সেইকাৰণে অকণমান দেৰি হ'ল। এইটো পল্লৱ এতিয়া বলক আমি ফেন্সি বজাৰলৈ যাম নেকি যাওঁ ভিডিঅ'টো চাই থাকিব দেই। এছকে পাৰ্ক খোলা দিছে ন এছকে পাৰ্ক খোলা দিছে নেকি হেৰি আৰু এটা কথা চিৰিয়াখানা বৰ্তমান খোলা দিছে কোনোবাই যদি চিৰিয়াখানা আহিব বিচাৰে আহিব পাৰে। এছকে পাৰ্ক খোলা দিছে এছকে পাৰ্কতো কোনোবা যদি আহিব বিচাৰে আহিব পাৰে বন্ধ নাই খোলা আছে। চিৰিয়াখানাটো খোলা আছে আহিব পাৰে। এতিয়া বলক আমি ফেন্সি বজাৰলৈ যাওঁ। চেকিন বহি আছে এইটো হৈছে চেণ্ট্ৰেল মল। এচি হাৱাটো আহি আছে ন ব্ৰিজ আগতে যে চানমাৰী ব্ৰিজ এইবিলাক চাইডবিলাকত যে গোটেই ল'ৰা ছোৱালীবিলাক যে বহি থাকে ন আজিকালি নবহে। এই কৰোণা অহাৰ পিছৰ পৰা গোটেইবিলাক নাইকিয়া হৈ থাকিলে। বহুত দিনৰ মূৰত ঘোঁৰা এটা দেখিলোঁ ৰ মানে এটা মানে দুটাই হয় ঘোঁৰা বহুত দিনৰ মূৰত দেখিলোঁ বাৰু। আপোনালোকে কিমান দিনৰ মূৰত
ঘোঁৰা দেখিলে কমেণ্ট কৰি জনাব ন, কোনে কিমান দিনৰ মূৰত ঘোঁৰা দেখিলে। মই কিন্তু বহুত দিনৰ মূৰত ঘোঁৰা দেখিলোঁ দেই। আমি এতিয়া পালোহি গুৱাহাটী ৰবীন্দ্ৰ ভৱন। তো ৰবীন্দ্ৰ ভৱন আমি এটা নাটক কৰোঁ, বহুত দিন হ'ল নাটক কৰা নাই, আজি 2 বছৰেই হ'ল ৰবীন্দ্ৰ ভৱন। মোটামুটি আপুনি যদি 3-4 বছৰ আগত যদি আপুনি ৰবীন্দ্ৰ ভৱনত আহিছিলে, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনটো বহুত চেঞ্জ হ'ল, ভিতৰৰ ফালে চেঞ্জ হৈ গ'ল, বাহিৰৰ ফালেও চেঞ্জ হৈ গ'ল। গতিকে এতিয়া দেখিবলৈ আৰু অকণমান ধুনীয়া হৈছে। তো এতিয়া নাটক কৰি ভাল লাগে, বহুত ভাল লাগে। তো এইফালে চাওক দীঘলী পুখুৰী, এইটো পাৰ্কলৈ মানুহ আহিছোঁ বাৰু ন। এয়া কুঁহিয়াৰ জুচ, দীঘলী পুখুৰীৰ গেট। এইটো হৈছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। এইটো আমাৰ যদি কেতিয়াবা কিবা প্ৰগ্ৰেম কৰিব লগা থাকে বা নাটক কৰিব লগা থাকে, বাজেটৰ প্ৰগ্ৰেম থাকিলে আমি ইয়াতে কৰোঁ। মানে ৰবীন্দ্ৰ ভৱনতকৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ মানে অলপ ৰেটটো কম, তো ইয়াতেও কৰোঁ আমি, বাজেট কম থাকিলে ন। হা এতিয়া আমি পালোঁ আৰু বেছি নাই। সেইটো হৈছে ৰিজাৰ্ভ বেংক পালোঁ। খালি আপুনি ট্ৰেইন ষ্টেচনো যাব পাৰে। এইফালে ট্ৰেইন ষ্টেচন আৰু ইফালে হৈছে হাইকোৰ্ট। বলক একেবাৰে আমি ফেঞ্চি বজাৰত লগ পাম এতিয়া। ওলাই লাষ্টত অকণমান টানি দিয়ে। লাষ্টত বহুত ঠাই বিচাৰি পিনে এডোখৰ জেগা পালোঁ বাইকখন থ'বৰ কাৰণে। এই ৰিচেণ্ট বাইকখন থ'লোঁ। এতিয়া আমি যাম ফেঞ্চি বজাৰ মাজলৈ, কিমান বজাৰ কৰিছে তাকে চাবলৈ। ফাইনেলি ফেঞ্চি বজাৰ আহি পালোঁ আমি বৰ্তমান। ইমানে ভিৰ, গাড়ীখন থ'ব জেগা পোৱা নাছিলোঁ। ৰখি এখন গাড়ী ওলাই যোৱাৰ পিছত দৌৰাদৌৰিকৈ ভৰাই দিলোঁ। এইফালে মানে কি আগতে কি হয়, ফেঞ্চি বজাৰত আহিলে মানে সোমাই দিব পাৰি ন ভিতৰত। আজি মানে কি গোটেই মানে ভিতৰত বাইক সোমাব দিয়া নাই বা স্কুটি সোমাব দিয়া নাই, পুলিচে ৰখাই থৈ দিছে। তো বলক ফেঞ্চি বজাৰ চাই লওঁ বলক। আগতে এইফালেদি সোমাব দিছিলে, আজি মানে ইয়াতে সোমাব নিদিয়ে। তো আপুনি বাহিৰতে থ'ব লাগিব। ইয়াতে বন্ধ কৰি দিছে, এইফালে গাড়ী সোমাব নিদিয়ে। আগতে মানে কি এইফালে ডাইৰেক্ট চিধা গুচি গৈছিলে। চাওক আজি ছানডেত ভিৰ চাওক বাৰু এনেকুৱা। তো ৰাস্তাত ইমান এটা নাই বাৰু ভিৰ গাড়ীৰ, কিন্তু বেলেগ বাৰত ভিৰটো অলপ বেছি। যোৱাকালি আহিছিলোঁ, যোৱাকালিতো ইমানেই ভিৰ নহয় ৰাস্তাত। চানমাৰীৰ পৰা চিৰিয়াখানালৈকে যাওঁতে 1 ঘণ্টা লাগিছিলে মোৰ গধূলি। তো আজি চাওঁ ফেঞ্চি বজাৰত। তো আজি অকণমান ভাল লাগিছে, কাৰণ বাইক চাইক গাড়ী চাড়ী সোমাব দিয়া নাই। তো অকণমান আহল বহল ফিল এটা হৈছে ন, আহল বহল ফিল হৈছে। বলকচোন ভিতৰৰ ফালে যাওঁ, কেনেকুৱা কি হৈ আছে, কি পৰিস্থিতি। শ্বপিং কৰিছাতো আজিকালি চাই। তো ফাইনেলি অকণমান নজৰ কৰিছোঁ বাৰু, কিন্তু আপোনাৰ 2-এজনৰ মুখতহে মাস্ক দেখিছোঁ। প্ৰায় মানুহৰ মুখত মাস্কেই নাই দেখোঁ, ইমান ভিৰ। তো ইমান ভিৰৰ মাজত মাস্ক পিন্ধা নাই, বেয়া কথা দেই, বেয়া কথা, একদম বেয়া কথা।
ন বলক একদম বেয়া কথা গতিকে আপুনি যদি ফেঞ্চি বজাৰত আহিম বুলি ভাবি আছে তেনেহ'লে অলপ নিজে সাৱধান হৈ থাকিব আৰু সাৱধান হৈ আহিব সাৱধান হৈ বজাৰ কৰিব কি ঠিক বেমাৰীক ভয় কৰিব নালাগে বেমাৰক ভয় কৰিব লাগে হয় নে নহয় গতিকে অকণমান সাৱধান হৈ আহিব প্ৰায় মাস্ক নাই দেখোন ভিৰ দেখাব আহি নিজে ভিৰত সোমাই গ'ল আৰু কি ভিৰ দেখো হাতে বিষাই যায় মোবাইল দাঙিটো দৰ্শন দা ইমান ভিৰ যে নিজে যাব জেগা পোৱা নাই তাকেইতো সাংঘাতিক ভিৰ ফেঞ্চি বজাৰত আহিলে ইয়াতে ইমান ভিৰত পকেট মাৰাৰ পৰা সাৱধান থাকিব দেই আপোনালোক যিয়ে ভিৰ ইয়াতে পকেট মাৰি ল'ব গম পাব গতিকে পাৱাৰ চাৰ্জ মোবাইল চোবাইল ভালকৈ ল'ব এই ভিৰত সোমালে নহ'লে কিন্তু দিগদাৰ হ'ব যাবই নোৱাৰি দেখোঁ ফেঞ্চি বজাৰত পূজাৰ ভিৰ আপোনালোকে দেখিছেই নহয় পূজাৰ ভিৰ বুলি নহয় এইটো সাংঘাতিক ভিৰ বুলি ক'ব লাগিব আমাৰ অসমৰ এক্স মিনিষ্টাৰ তৰুণ গগৈয়ে কোৱা নিচিনা সাংঘাতিক নহয় জাগ্যান্তিক হ'ব লাগিব জাগ্যান্তিক ভিৰ বুলি ক'ব লাগিব পূজাৰ ভিৰ কৰোণা মহামাৰীক যুঁজ দি যে ইমান মানুহ ওলাই আহিছে ফাইনেলি পল্লৱে চশমাযোৰ পচন্দ কৰিলে কিমান ল'লে
দুশ কৈছিলে 100 দিছোঁ আচ্ছা 200 কৈছিলে 100 পূজা বুলি 100 বুলি দিলে 100 দিলে ওকে চা মজা লাগিছে দেই চশমাযোৰ ভাল লাগিছে আমি ফেঞ্চি বজাৰৰ মাজত লগৰ এজন লগ পালোঁ এয়া ধীৰাজ আপোনালোকে চিনি পায় বহুতেই গান দেখিছে তাৰ ময়ো কৰিছিলোঁ মই কেতিয়া গান কৰিছিলোঁ 3-4টামান গান কৰিছিলোঁ 3-4টামান মই ডাইৰেকশ্যন কৰিছিলোঁ ই হিৰো কৰিছিলে তো ফাইনেলি বহুত দিনৰ মূৰত মোটামুটি এবছৰ 1.5 বছৰ মূৰত লগ পালোঁ 1.5 বছৰ পূৰা লকডাউনৰ পিছত আৰু বজাৰ কৰিব আহিলে নেকি বজাৰ কৰিব আহিছিলোঁ ভণ্টি বজাৰ কৰিলোঁ কেনেকুৱা বজাৰ এবাৰ কেনেকুৱা বজাৰটো ভবা নাছিলোঁ যে লকডাউন আফটাৰ লকডাউন এনেকুৱা মানুহ ভিৰ হ'ব কোনো SOP বা এনেকুৱা কোনো গাইডলাইন নাই দিনত মানুহ আহিবই আচলতে বজাৰ বুলি ভাল লাগিছে ইমান মানুহ কি ল'লা ভণ্টিৰ কাৰণে চেণ্ডেল ল'লোঁ চাৰ্ট ল'লোঁ সেইবিলাক দেখাব নালাগে আৰু দূৰদৰ্শন দাক বহুত দিন পিছত লগ পালোঁ ভাল লাগিল এই বন্ধু আমি একেলগে কাম কৰিছোঁ এটা ভাল কাম কৰিছোঁ আৰু তাকে আপোনালোকে মৰম দি যাব আমি ইয়াতকৈ ভাল ভাল কাম কৰিম তাকে আৰু আচলতে কি ইউটিউব মানে ব্লগ বনাইছে ব্লগ ন নতুন চেনেল এটা আছে মোৰ দৰ্শন বিন্দাস বুলি 3 বছৰ আগতে চেনেলটো খুলিছিলোঁ সেইটো কাম কৰা নাই অ'কে তো প্লেনিং কৰিলোঁ কি এতিয়া এনেই থকাতকৈ ব্লগকে বনাই দিওঁ যিহেতু এছামিছ গ্লেমাৰ ইউটিউব চেনেলটো বাৰু এইটো প্ৰফেচনেলকৈ আছেই বাৰু সেইটো অকল আমাৰ মানে নহয় সেইটো অকল মানে গান বা শ্বৰ্ট ফিল্ম হওক বা কিবা ধাৰাবাহিক হওক যি হওক সেইটো চেনেলত যাব এইটো মানে অকল আমি ক'ত ফুৰিব যাওঁ কি কৰোঁ আউটিং হোৱাটো দেখা যায় আৰু ব্লগ ঠিক আছে এতিয়া কি ঘৰ পালে মানুহ একদম লকডাউন মানে থাকি দেখি বগা হৈছে শকত হৈছোঁ বগা হৈছে বাকী তোমাৰ ঠিক আছে আপোনালোকে চাই থাকিব আৰু কিবা কিবি দেখুৱাম তাতে তাৰ লগত অকণমান কথা পাতিলোঁ কিবা পাৰ্চনেল কথাও আছে আমাৰ কথা পাতিলোঁ চাই থাকিব কিমান 200 নালাগে বোলে 200 বুলি কৈছে এজন ভাইটি আছে তাত লৈ যাম বুলি ভাবিছোঁ ভাল লাগিব নে এইটো ঠিক আছে নে কালাৰটো ভাল লাগিছে লৈ লওক এই চাৰ্ট চাওক ইমান ধুনীয়া চাৰ্ট 200 টকাত দি আছে একদম কমত দি আছে গতিকে এতিয়ালৈকে যদি কোনোবা বজাৰ কৰিম বুলি ভাবি আছে আহক সোনকালে ফেঞ্চি বজাৰত বজাৰ কৰক ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে দাদা গোটেইবিলাক 200 টকা ন 200 টকা 200 টকা এনেকুৱা লাগে এটা জমনি কওঁ হা পল্লৱ গৈছে নিউজ ৰিপৰ্টাৰকেইটা অহাৰ কাৰণে পল্লৱ গৈছে হা ওচৰত কিজানি তাৰ বাইক লৈ ওচৰত মেকা মেকি কৰি আছে যা তাক কিবা সুধিব বুলি পেলাই তাক কিবা ক'ব দিব বুলি পেলাই সি ওচৰত মেকা মেকি কৰি আছে ফাইনেলি তাক কিবা এটা ক'ব দিলে বাৰু
দৰ্শন দাই পেপাৰ চাইছে, বেলুন চাইছে পূজা বুলি। এইটো দীঘল নেকি? লম্বা যে এটা যে আছে লম্বা वाला नहीं है। लम्बा तो लगी लम्बा तो नहीं ना टाका नहीं बोले नहीं लम्बा तो नहीं छोटी चीज़ जो ऐसे लम्बा तो लगा हाँ ऐसा नहीं আমি এতিয়া বাইকৰ ওচৰত যাওঁ, মানে স্কুটিখন ক'ত থৈছিলোঁ এই অকণমান আগত আছে। আগত আছে। ইয়াতে আছোঁ ৰ'বা। আমাৰ গাড়ীখন ক'ত থলোঁ এইপিনি আহিছিল নেকি? ক'ত এই গাড়ীখন এইখন চা এইখন নেকি? নালাগে তুমি চলোৱা। আগত পাইছোঁ এফালে ঘূৰাই দিয়া। গাড়ীখন ক'ত সোমাম দাদা সেইটো ক'ব। 10 টকা পাৰ্কিং। 10 টকা এটা বক্সি দিছোঁ 20 টকা। 20 টকা ঠিক আছে। 20 টকা 10 টকা বক্সি 20 টকাটো বেছি হ'ল। 10 টকা বক্সি 10 টকা বক্সি 10 টকা হেৰি ভৈয়া দেখালে এতে কিন্তু নহ'ব কি আমি এতিয়া লাহে লাহে ওলাই দিওঁ। তো চাওঁ ৰাস্তাত বা কি অৱস্থা, কিমান বা ভিৰ নাজানো আৰু। এইখন ফুলৰ বজাৰ, ফুল নানা ৰকমৰ ফুল। এই চাওক ৰখি ৰখি যাই থাকিব লগা হৈছে, ইমান জাম। আমি গুৱাহাটী ক্লাবত জাম পাই কিনে ভাবিলোঁ কি উলুবাৰী হৈ যাওঁ, পিছে সেম একেই
এইফালে যেনেকৈ যাম এইফালেও একেই যাম মানে কেইটা বজাত ৰুম পামগৈ কি দীঘল কিন্তু সেইফালে যাম নাই আমি যিফালে যাওঁ সেইফালেই যাম বিগ বজাৰ ভিতৰত কিন্তু বহুত যাম কিন্তু বাহিৰত ইমান নাই কিন্তু বিগ বজাৰ এটা প্ৰব্লেম কি জানেনে বজাৰটো কৰিব পাৰি কিন্তু যেতিয়া নেকি কাউণ্টাৰত যাবা না বম লাইন ধৰিব লাগে এইটো সেইকাৰণে মই অশান্তি পাওঁ ব'লা এয়া হৈছে বিগ বজাৰ বজাৰ কৰি আছে ন মানুহে কৰি আছে গৰম লাগিছে ভাগৰ লাগিছে গৰম ভাগৰ ভিডিঅ'টো বহুত লম্বা হৈছে নেকি আৰু অকণমান ধৈৰ্য ধৰক ফাইনেলি আমি আহি পালোঁ এতিয়া যাব বেলতোলা মোক চিৰিয়াখানাত নমাই কিনে বেলতোলা গুচি যাব আমি এতিয়া বৰ্তমান চিৰিয়াখানাত আছোঁ দেখাই পাইছে চিৰিয়াখানা গেটৰ মুখত লাইটৰ অভাৱ তো এইবিলাক যাম কঁকাল চকাল বিষাই গৈছে ন বহুত গৰম তো যদি সম্পূৰ্ণকৈ ভিডিঅ'টো কোনোবাই চাই আছে তেনেহ'লে লাইক এটা কৰি দিব গম পাম সম্পূৰ্ণকৈ চাই থাকা আপুনি তো কিবা ক'বা তুমি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ নটিফিকেশ্যন আমাৰ ভিডিঅ'টো যাব আৰু আমি আপোনালোকক দেখাম দুৰ্গা পূজাৰ মণ্ডপবোৰ গুৱাহাটীত কোন ঠাইত কেনেকৈ সজাইছে আমি সকলোবোৰ আপোনালোকক দেখাম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে নেক্সট ভিডিঅ'টো আপোনালোকৰ নটিফিকেশ্যনত চাব পাৰিব আজিলৈ ভিডিঅ'ত বাই এৰিছোঁ এতিয়া ভিডিঅ'টো হৈ গ'ল আমি ফেঞ্চি বজাৰৰ পৰা আহি পালোঁ তো ভিডিঅ'টোত কি দেখুৱাব পাৰিলোঁ কি দেখুওৱা নাই আপোনালোকে নিজে দেখা পাই আছে তো ইমান যাম ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ আৰু মাজে মাজে আৱাজটো কম আহিছে গতিকে আপোনালোকে এডজাষ্ট কৰি ল'ব বহুত ভাগৰ লাগিছে গৰমো লাগিছে তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'টো আহি আছে তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো যাব চাব পাৰিব যদি ভাল লাগি আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইবটো কৰি দিব আৰু থেংক ইউ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে